Hello friends, welcome to Crazy Defense YouTube channel. Friends, আজি মই আলোচনা কৰিম অসম পুলিচৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন। Friends, আজি মই অকল প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনৰ যিখিনি জেনেৰেল নলেজৰ কুৱেশ্যন আছে অৰ্থাৎ জিকে যিখিনি আছে সেইখিনি মই আলোচনা কৰিম আৰু নেক্সট ভিডিঅ'ত ৰিজনিং আৰু মেথছ ইংলিছ সকলোবোৰ আলোচনা কৰিম। So friends, এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো নতুনকৈ চাই থাকিলে প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখক আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিয়ক। So friends, তেতিয়াহ'লে দেৰি নকৰি বলক আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টো। ফ্ৰেণ্ডসকল, আজিৰ প্ৰথমটো প্ৰশ্ন দিয়া আছে 2019 চনত G20 সন্মিলন ক'ত হৈছিল? সিউল, ওচাকা, টকিঅ', চাংহাই। শুদ্ধ উত্তৰটো হ'ব ফ্ৰেণ্ডছ অপশ্যন বি, ওচাকাত হৈছিলে। G20 Summit 2019 was held in. Question number 10 দি আছে ইণ্টেলিজেন্স ব্যুৰোৰ অধ্যক্ষ কোন? এইফালে ইংলিছতে দি আছে হু ইজ দ্য ডাইৰেক্টৰ ইণ্টেলিজেন্স ব্যুৰো। অপশ্যন দি আছে সামন্ত, গলৈ, কে পি জৈন, অৰবিন্দ কুমাৰ, আৰ কে মিশ্ৰ। কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ, সামন্ত গলৈ হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 11 দি আছে শ্ৰীযুত ৰামেশ্বৰ তেলী হল এগৰাকী। অপশ্যন খাদ্য প্ৰক্ৰিয়ান কেবিনেট মন্ত্ৰী, শ্ৰম মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী, খাদ্য প্ৰক্ৰিয়াকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী, জনজাতি বিষয়ক ৰাজ্যিক মন্ত্ৰী। শুদ্ধ উত্তৰটো হ'ব ফ্ৰেণ্ডছ অপশ্যন চি, খাদ্য প্ৰক্ৰিয়াকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী, মিনিষ্টাৰ অফ ষ্টেট ইন ফুড প্ৰচেছিং মিনিষ্ট্ৰী। কুৱেশ্যন নম্বৰ 12 দি আছে 2019 চনত পদ্মশ্ৰী সন্মান কাক প্ৰদান কৰা হৈছিল? অৰূপ কুমাৰ দত্ত, প্ৰফুল্ল বৰুৱা, ধীৰেন্দ্ৰনাথ বেজবৰুৱা, উদ্ধৱ ভৰালী। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, উদ্ধৱ ভৰালী। কুৱেশ্যন নম্বৰ 13 দি আছে ৰিয়ান পৰাগ এগৰাকী ফুটবল খেলুৱৈ আছিল, ক্ৰিকেট খেলুৱৈ আছিল, বক্সাৰ খেলুৱৈ আছিল, বেডমিণ্টন খেলুৱৈ আছিল। ৰিয়ান পৰাগ এগৰাকী ক্ৰিকেট খেলুৱৈ আছিল। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 14 দি আছে ভিলেক্স ৰষ্টাৰ পৰিচালক আছিল। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। জাহ্নু বৰুৱা, মঞ্জু বৰা, ৰীমা দাস, জুবিন গাৰ্গ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ৰীমা দাস আছিলে ভিলেক্স ৰষ্টাৰৰ পৰিচালক। ভিলেক্স ৰষ্টাৰে ইয়াৰ বাবে অস্কাৰ পুৰস্কাৰো লাভ কৰিছিলে। নেক্সট কুৱেশ্যন, কোনখন দেশ বিমেষ্টিকৰ সদস্য নহয়? নেপাল, শ্ৰীলংকা, বাংলাদেশ এই তিনিওটা হয়। গতিকে কিৰ্গিস্তান নহয়। অপশ্যন ডি ৰাইট এনচাৰ। কুৱেশ্যন নম্বৰ 16 দি আছে কাউন্সিল অফ ষ্টেটছ নামাকৰণ কৰা হয়? লোকসভা, সংসদ, ৰাজ্যসভা আৰু বিধানসভা। কাউন্সিল অফ ষ্টেটছক নামাকৰণ কৰা হয় ৰাজ্যসভা হিচাপে। অপশ্যন চি কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 17 দি আছে ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনে ভোট দিব নোৱাৰে? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। লোকসভাৰ নিৰ্বাচিত সদস্য, ৰাজ্যসভাৰ নিৰ্বাচিত সদস্য, বিধান পৰিষদৰ নিৰ্বাচিত সদস্য, বিধানসভাৰ নিৰ্বাচিত সদস্য। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, বিধান পৰিষদৰ নিৰ্বাচিত সদস্যই ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোট দিব নোৱাৰে। অপশ্যন চি ৰাইট এনচাৰ। কুৱেশ্যন নম্বৰ 8 মনোপলি শব্দৰ সৈতে যুক্ত কৰা হয়? পুঁজিবাদৰ সৈতে, সমাজবাদৰ সৈতে, কমিউনিজমৰ সৈতে, মিশ্ৰ অৰ্থনীতিৰ সৈতে। মনোপলি শব্দটো যুক্ত কৰা হয় পুঁজিবাদৰ সৈতে। অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 19 দি আছে তলৰ কোনখন কেন্দ্ৰীয় শাসিত নহয়? চণ্ডীগড়, পুডুচেৰী, লাডাখ, দমন আৰু দিউ। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি, লাডাখ হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 20 দি আছে ৰাজ্যসভাৰ সভাপতি কোন? স্পীকাৰ, ভাৰতৰ মুখ্য ন্যায়াধীশ, ভাৰতৰ উপৰাষ্ট্ৰপতি, ৰাজ্যসভাৰ আটাইতকৈ শ্ৰেষ্ঠ সদস্যগৰাকী। ৰাজ্যসভাৰ সভাপতি সদায় ভাৰতৰ উপৰাষ্ট্ৰপতি হয়। গতিকে বৰ্তমান ৰাজ্যসভাৰ সভাপতি হ'ল এম ভেংকায়া নাইডু। কুৱেশ্যন নম্বৰ 21 অজন লেয়াৰত হলছ হোৱাৰ কাৰণ? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি, CFC থকাৰ কাৰণে অজন লেয়াৰত হলছ হয়। ক্লৰ'ফ্ল'ৰ'কাৰ্বন। কুৱেশ্যন নম্বৰ 12
অসমৰ কোনখন জিলাত আন্তঃৰাষ্ট্ৰীয় সীমা নাই? ধুবুৰী, কৰিমগঞ্জ, তিনিচুকীয়া, কামৰূপ গ্ৰাম্য। ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন চি বা ডি দুয়োটাই হ'ব কাৰেক্ট এনচাৰ। চি বা ডি দুয়োটাই হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 23, মুদ্ৰা ব্যৱস্থাৰ পৰিচয় কৰাইছিল? প্ৰতাপ সিংহ, চুকমফা খৰা ৰজা, শুক্লেনমুং, গড় গোৱা ৰজা এজনো নহয়। কাৰেক্ট এনচাৰ অপশ্যন চি হ'ব। শুক্লেনমুং অৰ্থাৎ গড় গোৱা ৰজা বুলিও জনা যায়। কুৱেশ্যন নম্বৰ 24, নামঘোষা কোনে ৰচনা কৰিছিল? মাধৱদেৱ, শ্ৰীমন্ত শংকৰদেৱ, মাধৱ কন্দলী, জ্যোতিপ্ৰসাদ আগৰৱালা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। মাধৱদেৱে নামঘোষা ৰচনা কৰিছিল। শ্ৰী শ্ৰী মাধৱদেৱ আৰু শ্ৰী শ্ৰী শংকৰদেৱেও কীৰ্তন ঘোষণা ৰচনা কৰিছিল। কুৱেশ্যন নম্বৰ 25, কাৰেঙৰ লিগিৰী কোনে ৰচনা কৰিছিল? কাৰেঙৰ লিগিৰী কোনে ৰচনা কৰিছিল? পনী শৰ্মা, বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, পাৰ্বতী প্ৰসাদ বৰুৱা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। জ্যোতিপ্ৰসাদ আগৰৱালা হ'ব ৰাইট এনচাৰ। কুৱেশ্যন নম্বৰ 26, ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ ৰাষ্ট্ৰদূত হিচাপে কাক পঠাইছিল? বায়ু, বৰুণ, মেঘদূত, হংসভেগ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। হংসভেগ হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 27, মাধৱদেৱৰ ক'ত জন্ম হৈছিল? বৰদোৱা, কোচবিহাৰ, লেটেকী পুখুৰী, গড়মূৰ। কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি। লেটেকু পুখুৰী হ'ব ৰাইট এনচাৰ। কুৱেশ্যন নম্বৰ 28, 1935 চনত কোনখন চলচ্চিত্ৰই মুক্তি পাইছিল? জয়মতী, পাৰঘাট, মনোমতী, ইন্দ্ৰ মালতী। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। জয়মতী চলচ্চিত্ৰ মুক্তি পাইছিল আৰু ইয়াৰ পৰিচালক আছিল জ্যোতিপ্ৰসাদ আগৰৱালা। কুৱেশ্যন নম্বৰ 29, এটা কোঠালিত যদি বহু সংখ্যক মানুহ আবদ্ধ কৰি ৰখা হয় তেতিয়া অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড বৃদ্ধি পাব, কেৱল অক্সিজেন বৃদ্ধি পাব, কেৱল কাৰ্বন ডাই অক্সাইড বৃদ্ধি পাব, অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড কমি যাব। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, কেৱল কাৰ্বন ডাই অক্সাইড বৃদ্ধি পাব। কাৰণ মানুহে উশাহ লোৱাতে অক্সিজেন লয় আৰু যেতিয়া উশাহ এৰি দিয়ে তেতিয়া কাৰ্বন ডাই অক্সাইড এৰি দিয়ে। গতিকে যেতিয়া এটা কোঠাত মানুহ বহুত সময় থাকিব তেতিয়া তাত কোনো বায়ু সোমাব নোৱাৰিব। গতিকে সকলোৱে যেতিয়া অক্সিজেন ল'ব, অক্সিজেন কমি যাব আৰু কাৰ্বন ডাই অক্সাইড বৃদ্ধি পাব। অপশ্যন চি ৰাইট এনচাৰ। কুৱেশ্যন নম্বৰ 31 দিয়া আছে, বাগৰুম্বা নৃত্য কোন জনগোষ্ঠীৰ? কাৰ্বি, তিৱা, বড়ো, ৰাভা। শুদ্ধ উত্তৰটো হ'ব বড়োসকলৰ বাগৰুম্বা নৃত্য। কুৱেশ্যন নম্বৰ 32, কলম ডি আৰু ইৰ মাজত তিনিটা কলম প্ৰৱেশ কৰিবলৈ তুমি কোনটো বাছনি কৰিবা? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, চেলেক্ট কলম ই। এইটো কম্পিউটাৰ ৰিলেটেড কুৱেশ্যন। এইটো হয়, হিডাৰ আৰু ফটাৰ কোনটো মেনুৰ পৰা তুমি ইনচাৰ্ট কৰিবা? অপশ্যন দি আছে ইনচাৰ্ট মেনু, ভিউ মেনু, ফৰমেট মেনু, টলছ মেনু। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ইনচাৰ্ট মেনুৰ পৰা চাৰ্চ কৰিব। কুৱেশ্যন নম্বৰ 34 দি আছে, ৰ আৰু কলমৰ সম্বন্ধই কোৱা হয়, কম্বাইনেশ্যন কোৱা হয় ৰ আৰু কলমৰ, লাইন, কলম, ৰ, চেল। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, চেল বুলি কোৱা হয়। তাৰ পিছৰ কুৱেশ্যনটো, ফিচাক শব্দটোৰ সমান শব্দটো বিচাৰি উলিয়া। গতিকে ফিচাকে শব্দৰ স্মেল এৰাৰ মিনিং, শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ডিজাষ্টাৰ হ'ব ৰাইট এনচাৰ। চ' ফ্ৰেণ্ডছ, আজিৰ যিসকল জেনেৰেল নলেজৰ কুৱেশ্যন আছিলে প্ৰিভিয়াছ ইয়াৰৰ অসম পুলিচত অহা, আজি মই আলোচনা কৰিলোঁ। কালি মই আৰু কেইটামান আছে অসম পুলিচৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন, সেইবোৰো মই আলোচনা কৰিম। গতিকে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখক। আগলৈ মই বহুত ইম্পৰ্টেণ্ট ভিডিঅ' আনি আছোঁ। গতিকে আশা কৰোঁ আপোনালোকৰ বহুত হেল্পফুল হ'ব। ফ্ৰেণ্ডছ, আজিলৈ ইমানেই। আৰু যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰক আৰু লাইক কৰক। লাইক কমেণ্ট কৰিব সিমানেই মই ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ।
গতিকে কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে আপোনালোকক কমেণ্ট কৰি জনালে মোৰ বহুত সুবিধা হয় ভিডিঅ' আপলোড কৰাত। চ' ফ্ৰেণ্ডছ আজিলৈ ইমানেই। জয় আই অসম।